নেক্সট চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি জিকা খেতি, কিছুমান মানুহে কয় জিকা খেতিত আচলতে যিটো ফুল ওলায়, ফুলটোত বোলে আপোনাৰ জিকা লাগে। মই আজি আপোনাক দেখুৱাম কিছুমানত লাগে, কিছুমানত নালাগে। আকৌ কিছুমানে কৈছে নাই ফুলতে বোলে জিকা লাগে। সেইটো আচলতে বাস্তৱ প্ৰমাণ দেখুৱাবলৈ মই এখন জিকা খেতিত আছোঁ। সেই জিকা খেতিটো আপোনাক দেখুৱাইছোঁ। খেতি কিমান ফুল আছে আজি প্ৰমাণ কৰি দেখুৱাম আপোনাক। আচলতে কোনটো সত্য দেখিছে? আপোনাক প্ৰমাণ, বাস্তৱ প্ৰমাণ দেখুৱাও। চাওক ফুলটো চেপেটা ধৰণৰ হৈছে। সেইটোত আচলতে কলি পেলোৱা নাই, জাষ্ট ফুলহে। আৰু এটা দেখুৱাও আপোনাক বাস্তৱ প্ৰমাণ। চাওক যিটো দেখিব পাইছে সেইটো চাওক, জিকা লাগিছে। আৰু জিকা লগাৰ পিছফালে আপোনাৰ যিটো লাষ্ট মূৰত, সেইটো আপোনাৰ পিছফালে আপোনাৰ ফুলটো অলপ জোঙা টাইপ হৈ আছে। আৰু এইটো চাইছে জিকা নাই, এইটো চেপেটা, ডাইৰেক্টলি চেপেটাহে হৈছে। দেখিছে? ডাইৰেক্টলি চেপেটা। আৰু যিটো জিকা ওলাব সেইটো বেলেগ, অলপ জোঙা টাইপৰ হ'ব। সেইটো কেতিয়াও আপোনাৰ চেপেটা নহয়। তেনেহ'লে আজি প্ৰমাণ পালে নিশ্চয়। কিছুমানে কয় ফুল নেপেলাবা, জিকা নষ্ট হৈ যাব, জিকা নাহে। জিকা কলিটো নষ্ট কৰি আছা কিয়? সেইটো আজি আপোনাক বাস্তৱ প্ৰমাণ দেখুৱাইছোঁ। চাওক জিকা নহয়, সেইটো আচলতে এনেই ফুলহে জিকা গছৰ। আৰু জিকাত যিটো ফুল থাকিব, ফুল ওলাব, সেইটো চাওক। এইটো কিন্তু জিকাৰ ফুলে, চাওক সেইটোৱে বেলেগ। কিছুমান ফুল এনেই আৰু কিছুমান ফুল আচলতে জিকাতহে লাগি থাকে। তেনেহ'লে আজি ভিডিঅ'টো ইমানেই সামৰিছোঁ। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম।